IPL 2021-ৰ বাবে অহা 18 ফেব্ৰুৱাৰী তাৰিখে চেন্নাইত অনুষ্ঠিত হ'ব খেলুৱৈসকলৰ নিলাম। ইতিমধ্যে BCCIয়ে নিলামৰ বাবে খেলুৱৈসকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছে। নিলামৰ বাবে মুঠ 1114 জন খেলুৱৈয়ে নাম অন্তৰ্ভুক্ত কৰিছিল। তাৰ মাজৰ পৰা 292 জনক চূড়ান্ত তালিকাত স্থান দিয়া হৈছে। ইয়াৰে 164 জন ইণ্ডিয়ান আৰু বাকী 125 জন বিদেশী খেলুৱৈ। এই নিলামৰ সৰ্বোচ্চ নিৰ্ধাৰিত মূল্য হ'ল 2 কোটি টকা। মুঠ 10 জন খেলুৱৈ নিজৰ নিৰ্ধাৰিত মূল্য 2 কোটি ৰাখিছে। তেওঁলোক হ'ল ক্ৰমে হৰভজন সিং, কেদাৰ যাদৱ, গ্লেন মেক্সৱেল, ষ্টিভ স্মিথ, সাকিবুল হাছান, মইন আলী, ছেম বিলিংছ, লিয়াম প্লাংকেট, জেছন ৰয়, মাৰ্ক উড। ইয়াৰ উপৰিও 12 জন ক্ৰিকেটাৰে নিজৰ নিৰ্ধাৰিত মূল্য 1.5 কোটি ৰাখিছে। তেওঁলোক হ'ল ক্ৰমে এলেক্স হেলছ, এলেক্স কেৰী, ডেভিড মালান, মৰ্নি মৰ্কেল, গ্ৰেগৰী লুইছ, ডেভিড উইলি, টম কৰণ, শ্বন মাৰ্ছ, আদিল ৰছিদ, মুজিবুৰ ৰহমান, জাই ৰিচাৰ্ডছন আৰু নাথান কুলটাৰনায়াল। এই নিলামৰ এটা ডাঙৰ কথা হ'ল যে এছ শ্ৰীশান্ত, যি অলপতে বেনমুক্ত হৈছিল, তেওঁৰ নাম এই নিলামৰ চূড়ান্ত তালিকাৰ পৰা বাদ দিয়া হৈছে। লগতে এইবাৰ নিলামত স্থান পাইছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰ। তেওঁৰ মূল্য ৰখা হৈছে 20 লাখ টকা। আনহাতে অসমবাসীৰ বাবে এটা ভাল খবৰ যে অসমৰ 2 ক্ৰিকেটাৰ ক্ৰমে চাহিল জৈন আৰু ৰাজাকুদ্দিন আহমেদে এই নিলামৰ চূড়ান্ত তালিকাত স্থান পাইছে। তেওঁলোকৰ নিৰ্ধাৰিত মূল্য ৰখা হৈছে 20 লাখ। গতিকে দুয়োজন ক্ৰিকেটাৰলৈ শুভেচ্ছা জনালোঁ। লগতে তেওঁলোক যাতে কোনো দলত অন্তৰ্ভুক্ত হয় তাৰে কামনা কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ খেলৰ লগত জড়িত ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।